নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অল ইনফো ইন আসামি চেনেললৈ। বন্ধুসকল, এটা ভিডিঅ'ত মই অসমৰ তিনিজন জনপ্ৰিয় ইউটিউবাৰ ক্ৰমে ডিম্পু বৰুৱা, আই লাভ ট্ৰেভেল এণ্ড ফুড আৰু বি বইজ এই তিনিটা ইউটিউব চেনেলৰ বিষয়ে কৈছিলোঁ। আৰু এই তিনিটা ইউটিউব চেনেলৰ ভিতৰত কোনটো ইউটিউব চেনেল কাৰ প্ৰিয় কমেণ্ট কৰি জনাবলৈ কৈছিলোঁ। আৰু সেই ভিডিঅ'টোত বহুতে তেওঁলোকৰ মতামত আগবঢ়াইছিল। সেই কমেণ্টবোৰ এই ভিডিঅ'টোৰ শেষত জনাম। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ মূল টপিকটো হ'ল অসমৰ জনপ্ৰিয় ৰষ্টাৰ ক্ৰমে নম্বৰ 1 মিষ্টাৰ ৰাজা। এই চেনেলটোত ছাবস্ক্ৰাইব আছে 7.13 লাখ। নম্বৰ 2 বিকাশ আমিন। এই চেনেলটোত ছাবস্ক্ৰাইব আছে 6.13 লাখ। নম্বৰ 3 অসমৰ ডেকা। অসমৰ ডেকাৰ এই চেনেলটোত ছাবস্ক্ৰাইব আছে 5.6 লাখ। নম্বৰ 4 টেঙাৰী দিবা। এই চেনেলটোত বৰ্তমানলৈকে ছাবস্ক্ৰাইব আছে 1.82 লাখ। আৰু নম্বৰ 5 নগাঁও ৰষ্টাৰ বয়। তেওঁৰ এই চেনেলটোত ছাবস্ক্ৰাইব আছে 1.48 লাখ। এইসকল ৰষ্টাৰৰ ভিতৰত আপোনাৰ সকলোতকৈ প্ৰিয় ৰষ্টাৰ কোনজন কমেণ্ট কৰি জনাব। আৰু আপোনাৰ কমেণ্টটো অহা ভিডিঅ'ত উল্লেখ কৰিম। যোৱা ভিডিঅ'ৰ কমেণ্ট কেইটামান পঢ়ো আহা। ফাইজুল হক, তেওঁ কমেণ্ট কৰিছে ডিম্পুজ ব্লগ আৰু বি বইজ। বিজয় বৈশ্য, ডিম্পুজ ব্লগ। মাই লাইফ আই লাভ ট্ৰেভেল এণ্ড ফুড, ফাগুন জে, বি বইজ। নবাব হুছেইন, তেওঁ কমেণ্ট কৰিছে ডিম্পুজ ব্লগ। ৰাহুল আলী, বি বইজ। টোটেল গেমিং আই লাভ ট্ৰেভেল এণ্ড ফুড। আপোনালোকক এই ভিডিঅ'টোত কমেণ্ট কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। ধন্যবাদ।